এখন আবতৰীয়া বিহুৰ স্থান বঙাইগাঁও। কি বিহু? সেয়ে বিহুতলীত কেনেকৈ বিহুগীত এফাকি নোগোৱাকৈ থাকিম। কিন্তু বহাগ গুচি আহাৰমহীয়াও সোমাল। কি যে হ'ব বোপাইহঁত। এইবাৰ লকডাউনে মৰহাই পেলোৱা ৰঙালীৰ ৰং কাৰোৰে গাত ভালকৈ নালাগিলেই। সামাজিক দূৰত্ব বৰ্তাই ৰাখিয়ে ফেচবুকত আপলোড কৰিলে ৰঙালীৰ ৰংবিলাক। কিন্তু বৰ্তমান লকডাউন শিথিল কৰাৰ পিছত সাত বিহু পাতিবলৈ নাপায় আহাৰমহীয়াই সৃষ্টি কৰিলে অন্য এক বিহু। নতুনকৈ সংযোজন ঘটালে বিহুবিধ। ৰ'বহে, বিহু পিছে পৰেও হ'ব, কিন্তু ধূম্ৰপান আগত। ধূম্ৰপান স্বাস্থ্যৰ কাৰণে হানিকাৰক, এনেদৰে লিখা থাকে সতৰ্কবাণী। কিন্তু শেহতীয়াকৈ ধূম্ৰপানকাৰীক উদগনি প্ৰদানৰ বাবে বিড়িৰ পেকেটত জিলিকি ৰ'ল জাতিৰ স্বাভিমান। যেন বিশ্ব ৰেকৰ্ডহে সৃষ্টি কৰিবলৈ লৈছে সমাজৰ একাংশ লোকক গেলাই পেলোৱা পাবত গজা কোম্পেনীয়ে। সমাজৰ আগত বৰ চাহা পোৱা একাংশ জ্ঞানশূন্য লোকৰ কৰ্মকাণ্ডত বিহুটো লাগিল জেং। বিহু সম্পৰ্কে তাৎপৰ্য বুজি নোপোৱা, লাজেও চুব নোখোজা একাংশ বেপেৰুৱা স্বভাৱৰ লোকৰ বাবে বিহু আজি চোতালৰ পৰা পলাই স্থান ল'লেগৈ বিড়িত। তাকো প্ৰদীপ বিড়িত। যেন বিহু পৈতৃক সম্পত্তিহে হ'ল ব্যক্তিগত কোম্পানীৰ। আৰে তাতেনো কি হ'ল তহঁতৰ? এইবাৰ বিহু নপতাৰ বাবে বিড়িত জাপি লৈ থকা নাচনী কেইজনীমানৰ ফটো লগাই দিলেই যেনিবা, তাতে তহঁতৰ কিহৰ ইমান খং? এয়াই বৰ্তমান আধুনিক তথা বিশৃংখলিত সমাজ। যেতিয়া নাচনি থকা বিড়িৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বঙাইগাঁৱত লাগিল খেলি মেলি। তাৰ পিছত ক'বলৈ বাকী নথকাকৈ আহিল পাঁচচক্ৰীয়া। ছ'চিয়েল মাধ্যমত প্ৰদীপ বিড়িৰ এখন ফটোক লৈ পেলাই বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে। সমগ্ৰ অসমে সেই বিষয়টোক লৈ পেলাই তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশেষকৈ প্ৰদীপ বিড়িৰ সেই ফটোখনত অসমীয়া বাপতিসাহোন বিহুটি তেওঁলোকে সেই ব্যৱসায়িক দৃষ্টিকোণেৰে যি ধৰণে ব্যৱহাৰ কৰিলে, সেই লৈ পেলাই গোটেই অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেই তাৰ লগতে সংলগ্ন কৰি আমাৰ বিহু শিল্পী সন্থা অসম তেওঁলোকেও সেই গোটেই বস্তুটো দৃষ্টিগোচৰ কৰে। অৱশ্যে পাঁচচক্ৰীয়াৰ প্ৰত্যুত্তৰো আহিল যেনিবা বিড়ি কোম্পানীৰ পৰা। কলকাতাত ছপা হোৱাৰ বাবেহে এনে দুৰ্যোগ আহিল প্ৰদীপ বিড়িলৈ। স্পষ্টকৈ লিখিত আকাৰত ক্ষমা খুজিলে যেনিবা কোম্পানীটোৱে। ৰক্ষা হ'ব নেকি আৰু? অলপ বেছিও হৈছে। ব্যুৰ' ৰিপৰ্ট, নেশ্যন টক্স 24।